তো নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'লৈ। তো গৈ আছো কিন্তু ৰ'দ তামাম দিছে। তো এইখনে হ'ল বৰপেটাৰ নতুনকৈ হোৱা ফ্লাইঅভাৰ। তো আহিবানো কাটাজাৰ আৰু কাটাজাৰত কিবা এটা লৈ আমি কলৈ যাই আছো আপোনালোকক কৈ আছো। ক'ত যাম দাদী? আমি বাৰাপেটা গৈ আছো। আমি আচলতে বাইদেউহঁতৰ ঘৰলৈ যাই আছো আৰু এইখন দেখিছেনে দলং? তো এইটো হ'ল বেকী নদীৰ ওপৰেৰে এইখন দলঙেদি যাই আছো ধুনীয়াকৈ আৰু এইখন পাৰ হ'লেই পাম বাৰাপেটা। আহি আছো কিন্তু ইমান ধুনীয়া ৰাস্তা বনাইছে নহয় ইফালে, আৰু ইফালে গছ আছে পুৰা ছায়া মাজে মাজে আহি আছো। এইফালে শিৱ মন্দিৰো এটা আছে, তো আহিম ৰ'ব পিছত। বাইদেউহঁতৰ পৰা চাহ খাই আমি ইফালে ওলাই আহিলোঁ আৰু ওচৰেদি বৈ গৈছে এতিয়া বেকী নদী। তো বেকী নদীৰ পাৰলৈ অলপ যাওঁ আৰু ফুৰি আহোঁ। আৰু ইফালে দেখিছেনে ধাননি, আৰু ইফালে জিকা জাকাত তলৰ মাজে মাজে। তো ইফালে চাব পাৰে লোকেল জিকা। তো এইটো কি চিনি পাইছেনে? এইটো নীলাজী। মই আজি ফাৰ্ষ্ট টাইম দেখিলোঁ। এইটো বোলে চব্জি খায় না পিনি? চব্জি খায়? এইটো হ'ল বেকী নদী আৰু বেকী নদীৰ পাৰলৈ অলপ আহিছোঁ। কিবা এটা ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডা বতাহ বুলি আছে আৰু ইফালে চবে খেতি কৰি আছে। তো ইফালে আছে ভাই ঠাইখিনিৰ নাম কি? ঠাইখিনিৰ নাম বাৰাপেটা। তো মই আছোঁ বাৰাপেটাত, আৰু বাৰাপেটাৰ মানে অলপমান নদীৰ পাৰে পাৰে ঘূৰি আছোঁ। আপোনালোকে চাব পাৰে এইটো নদী আৰু নদীৰ পাৰে পাৰে এইবিলাক চবৰে খেতি, মানে চবৰে আৰু ঘৰে ঘৰে খেতি কৰে। আৰু তোহাৰো আছে নেকি? আছে, খেতি আছে। কি খেতি কৰা? জিকা, ভোল, লেচৰি তেনেকৈ কিবা কিবি আছে। আচ্ছা, তো ইফালে চাব পাৰে, ইফালে খেতিও খেতি চবে কৰে আৰু না ইফালে। সেইকাৰণে কিবা এটা ভাল লাগে। এইখন ফিল্ডতে বহুতে প্ৰেক্টিচ কৰি ইয়াৰ ল'ৰা ছোৱালীয়ে বহুতে চাকৰি পালে। তো এতিয়াও চেষ্টা কৰি আছে সকলোৱে, তো দাউৰি আছে সেইফালে। তো ল'ৰা ছোৱালী সকলোৱে আহে। কষ্টৰ ফল সদায় মিঠা, আৰু যিয়ে কষ্ট কৰি আছে ন তেওঁ এদিন সফল হ'বই। আৰু মোৰ ফালৰ পৰা বেষ্ট অফ লাক, শুভেচ্ছা থাকিল। ইফালে নদীৰ পাৰত খোজকাঢ়ি আছোঁ আৰু অলপ ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে। আৰু ভাই মানে এটা ধুনীয়া কথা কৈছে, একদম বিৰাট ডাঙৰ কথা। কম নেকি? যিহেতু আমি মানুহৰ জীৱন লৈছোঁ, তো মানুহৰ জীৱনত টেনশ্যন ডিপ্ৰেশ্যন থাকিবই। তো এইটো চাইড কৰি আপোনালোকৰ নিজৰ কামত ফ'কাছ কৰি নিজৰ কামবিলাক কৰি আগবাঢ়ি গ'লেই হ'ল। ছাকচেছ পাব লাগে আগত বহুত কষ্ট কৰিব লগা। আপোনালোকে যে লাহে লাহে ছাকচেছ। আৰু ছাকচেছ বস্তুটো 2 দিনত নাহে। তো আপোনালোকে কষ্ট কৰি যাওক, কষ্ট লাগিবই, ত্যাগ লাগিবই, তাৰপিছতে ছাকচেছটো আহিব। আজিকালি টেনশ্যন ডিপ্ৰেশ্যন বেছিকৈ হয় প্ৰেমত পৰা ল'ৰা ছোৱালী। আচলতে কি জানেনে, এটা কথা কওঁ, তো আপোনালোকে কেতিয়াও কাকো ধোকা নিদিব। আৰু যদি আপুনি ধোকা খাইছে ন, তেওঁক একবাৰ থেংক ইউ দিয়ক। কিয় জানেনে? তেওঁৰ জীৱনত আপোনাক লৈ কোনো গুৰুত্বই নাছিল, তো সেইবাবে এনেকুৱা কৰিব পাৰিলে। যিয়ে আপোনাক লৈ কোনো সপোন দেখাই নাই, আপোনাক গুৰুত্ব দিয়াই নাই, আপোনাক সময় দিয়া নাই, আপোনাৰ কোনো কথা ভবাই নাই, তো আপুনি তেওঁৰ কথা ভাবি কি লাভ? এটা কথা মনত ৰাখিব, আপুনি যদি বেয়া কৰা নাই আপোনাৰো বেয়া নহয়। তো আপোনাৰ ভাল দিন আহি আছে, আৰু সেইবাবে যিখিনি মানুহ আপোনাক মৰম কৰে, গুৰুত্ব দিয়ে, তো সেইখিনিৰ লগত থাকি উপভোগ কৰক জীৱনটো। তো গাঁওখন ধুনীয়াকৈ ঘূৰি আছোঁ আৰু কিবা এটা ভাল লাগিছে। চবফালে বতাহ বলি আছে, পাথৰৰ মাজে মাজে, হয় না? হয় দে। আছোঁ বৰ্তমান ভাত চাত খাই ল'লোঁ ভাগিনীহঁতৰ ঘৰত, আৰু অকণমান দেখাই দিওঁ ৰ'ব। তো জাগাটো দেখিছেনে ঠাইখিনি? কি ধুনীয়া পথাৰ একদম ঠাণ্ডা বতাহ বলি আছে ধুনীয়াকৈ। আৰু কিবা এটা দেখাওঁ ৰ'ব আপোনালোকক। তো আলি ধুনীয়াকৈ আহি আছোঁ আৰু পথাৰৰ মাজত চাওকচোন, ভাল লাগিছেনে? আৰু ইফালে পানী আহিব বোধহয়। যাবলৈ ওলালোঁ কিন্তু ইফালে বৰষুণ আহি আছে। তো যিয়ে নহওক ভিজি যাম। তো এইটো হ'ল গড়চক, আৰু চাওকচোন পানী আহি আছে, আমি ভিজি গৈ আছোঁ। তো যিয়ে নহওক ভাল লাগিছে কিবা এটা।